মাতৃসকল তথা বয়োজ্যেষ্ঠসকল, আজি আকৌ মই এটি অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই, লগতে মোৰো ভালেই। চকুজুৰি দেখিছেনে বাৰু মোৰ ভাগৰ? এইটো ভাল হৈছে, তাৰ পৰা এইটো কালি ধূলি সোমাই পিনে কালিৰ পৰা অকণমান বেছি খচখচাবলৈ আৰম্ভ কৰিছে। এতিয়া চাওক অকণমান কষ্ট হৈছে। এতিয়া আমি ৰাতিপুৱাৰ আগবেলাৰ ভাত সাজ 12টাই বাজিলে আৰু এতিয়া খাবলৈ লৈছোঁ। এয়া তেনেহ'লে এতিয়া খাই লওঁ আমি। মানুহজনে মাছ ধৰিবলৈ গৈছিলে, বৰ্তমান পাইছেহি। এতিয়া মাছনো কিমান পাইছে চাওকচোন, আপোনালোককো দেখাইছোঁ। এয়া চাওকচোন, পুঠি মাছ, ডাঙৰ ডাঙৰ পুঠি মাছ, এটা মাগুৰ মাছো পাইছে, সেয়া দেখিছে। এতিয়া পাছবেলা হ'ল, মই এতিয়া ৰুটি বনাই আছোঁ। এয়া সদায় ৰুটি খাওঁ যে পাছবেলা, সেয়া ৰুটি হৈ গ'ল। এতিয়া খাব লৈছোঁ। ৰাতিপুৱাৰ মাংস চব্জি আছিলে, তাৰ লগতে খাওঁ। তেনেহ'লে এতিয়া মই খাই লওঁ। মানুহজনে ভাত খাব, সেইবাবে মই আৰু আইতাই খাইছোঁ। গওঁতে আন্ধাৰেই হৈ গ'ল। এয়া বাহিৰত চাব, এয়া দেখিছেনে, আন্ধাৰে হৈ গ'ল। ৰাতি এতিয়া 9টা বাজিছে। এতিয়া আমি ভাত খাবলৈ লৈছোঁ। এয়া পাতত দিয়া মাছ, এয়া কুন্দুলি আলু ভাজি, আৰু এয়া দালি আলু আৰু কিবা পাঠা বনাইছিলে। এয়া মাছ ফ্ৰাই কৰিলোঁ, পুঠি মাছ। তেনেকৈ এতিয়া ৰাতিৰ সাজটো খাবলৈ লৈছোঁ আমি সকলোৱে মিলি। এতিয়া চকুজুৰিৰ কথা আপোনালোক চবেই জানেই, সেয়ে এতিয়া মই চকুজুৰিত দপাৰ দি আছোঁ। মই দিনটোত 3বাৰ দিওঁ, ৰাতিপুৱা এবাৰ, পাছবেলা এবাৰ আৰু ৰাতি এবাৰ। সেই দপাৰটো দিলে অলপ ঠাণ্ডা ঠাণ্ডা লাগে আৰু চকুজুৰি। দেখিছেনে গাইজ, কাপোৰ ইমান আছে জাপিবলে। এতিয়া জাপি লওঁ এইখিনি। এতিয়া মই সেইবাবে পটাপট কাপোৰখিনি জাপি ল'লোঁ। এনেকৈ মই এতিয়া আঁঠুৱাখনত ধৰি ল'লোঁ। এতিয়া শুবলৈহে বাকী আৰু এতিয়া সকলোকে মোৰ ফালৰ পৰা শুভৰাত্ৰি। এতিয়া আমি শুবলৈয়ে ল'লোঁ, 10টাই বাজিলে। আমি এতিয়া শুওঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। যদি ভাল পাইছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে।